পৃথিৱীৰ সকলো মানুহে নিজৰ শৰীৰটোক সুস্থ কৰি ৰাখিব বিচাৰে, বেমাৰ আজাৰৰ পৰা দূৰত ৰাখিব বিচাৰে। আপুনিও বিচাৰে, ময়ো বিচাৰোঁ। তো নিজকে সুস্থ কৰি ৰাখিবলৈ, নিজক ফিট ৰাখিবলৈ কি কৰিব লাগে মই কৈ আছোঁ বলক। আমাৰ দৈনন্দিন জীৱনত বহুত কৰ্মব্যস্ততাৰ মাজত বহুতেই নিজৰ শৰীৰটোক সময় দিব নোৱাৰে। তো শুনক, নিজৰ শৰীৰটো হৈছে ভগৱান। নিজৰ শৰীৰটো ঠিকে থাকিলে চব ঠিকে থাকিব। নিজৰ শৰীৰটোক সন্মান কৰক, মৰম কৰক আৰু যত্ন লওক। নিজক সুস্থ ৰাখিবৰ কাৰণে দিনটোৰ ভিতৰত বেছি সময়ৰ দৰকাৰ নহয়। আপুনি নিজৰ শৰীৰটোৰ কাৰণে 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 40 মিনিট সময় দিয়ক। 40 মিনিট সময় আপোনালোকে জিম কৰক, ব্যায়াম কৰক, শাৰীৰিক এক্সাৰচাইজ কৰক, শাৰীৰিক পৰিশ্ৰম কৰক, যিকোনো ধৰণৰ খেলা ধূলা খেলক। তেনেকুৱা কৰিলে আপোনাৰ শৰীৰটো সুস্থ হৈ থাকিব। মাত্ৰ 40 মিনিট সময় আপোনালোকে দিয়ক নিজৰ শৰীৰটোৰ কাৰণে। আমি যে দৈনন্দিন জীৱনত কষ্ট কৰি আছোঁ, কাম কৰি আছোঁ, চবেই চাকৰি কৰি আছোঁ, ব্যৱসায় কৰি আছোঁ, কিবা কৰি আছোঁ, কিহৰ কাৰণে কৰি আছোঁ? নিজক সুস্থ ৰখাৰ কাৰণে, নিজৰ উন্নতি কৰিবৰ কাৰণে। যদি নিজেই বেমাৰত ভুগি থাকি বেমাৰত যদি টকা পইচা খৰচ কৰি থাকিব লাগে, কিহৰ মনৰ শান্তি পাব? তো নাপায়। তেতিয়াহ'লে সকলোৱে নিজৰ শৰীৰটো সুস্থ ৰাখিব লাগিব। নিজৰ শৰীৰটো সুস্থ থাকিলে মন সুস্থ হৈ থাকিব, আৰু মন সুস্থ হৈ থাকিলে সকলোপিনে ঠিকে থাকিব পাৰিব। সকলোখিনি সুন্দৰভাৱে আপুনি পৰিচালনা কৰিব পাৰিব। তো নিজৰ শৰীৰটোৰ কাৰণে 40 মিনিট সময় আপোনালোকে দিয়ক।